Rusa. Hai kok. Hai. Hai kok. Kamu. তো গেন্দা লগৰজন আহি আছে কাৰণে ৰখি আছো আৰু মোৰ পাছফালে দেখিছে নে পগ কি ধুনীয়াকৈ ইয়াত বহি আছে। গেন্দা মানে কিছুমান এৱাৰ্ড পাইছিলে, তো ৱৰ্ল্ড ৰেকৰ্ড কেইটামানো পাইছিলে। তো ৱৰ্ল্ড ৰেকৰ্ড কি পাইছিলে, কিহত পাইছিলে কৈ দিয়া। মই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে তোমাৰ 9 তাৰিখ, নৱেম্বৰৰ 9 তাৰিখ। তো মই গৈ আছোঁ ঘৰত, গম পাব, ভিডিঅ'টো চাই থাকক, গম পাব। পিছত লগ পাই আছোঁ। এতিয়া বহুত দেৰি হৈ আছে, টাইম 8:30 হৈ গ'ল আৰু মোৰ পৰা শুই উঠিছে টোপনিৰ পৰা। তো উঠি পূৰা ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ দাদা এজন আহি আছে, পিছত চব কথা পাতি আছোঁ। এতিয়া জল্দি ওলাই লওঁ। তো মোৰ ওলাই হৈ গ'ল। মোৰ গাটো ইমান দিন ভাল নাছিল, মানে প্ৰায় আজি 4 দিনমান হৈ গ'ল। গাটো একদম ভাল নাছিল, পূৰা কাহ আৰু চৰ্দি হৈ আছে, মাত্ৰ অলপ গম পাইছে চাগে। তো সেইকাৰণে ইমান দিন ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আজি মই গৈ আছোঁ ঘৰত, লখিমপুৰত, কাৰণ আমাৰ এটা প্ৰগ্ৰেম আছে। তো প্ৰগ্ৰেমটো লাহে লাহে গম পাব, কথা পাতি আছোঁ। আৰু এতিয়া মই গৈ আছোঁ জ্ঞান উজ্জ্বল দাৰ ওচৰত। তো মই য'ত স্কুলত পঢ়িছিলোঁ, তো স্কুলৰ মোৰ দাদাতকৈও ছিনিয়ৰ আছিলে। তো সেই ছিনিয়ৰ দাদাজন মানে লখিমপুৰ গৈ আছে। তো দাদাৰ লগত ময়ো গৈ আছোঁ। এতিয়া মই যাওঁ জ্ঞান উজ্জ্বল দাৰ ৰুমত, মোক গুঞ্জনে থ'বলৈ যাব। জ্ঞান উজ্জ্বল দা আছে ৰুক্মিণী গাঁৱত। তো ৰুক্মিণী গাঁৱৰ পৰা মই ডাইৰেক্ট জ্ঞান উজ্জ্বল দাৰ গাড়ীত, জ্ঞান উজ্জ্বল দা, মই আৰু তেওঁৰ লগৰ এজন যাব। তো আমি তিনিটা ডাইৰেক্ট লখিমপুৰ যাম। জ্ঞান উজ্জ্বল দা আপোনালোকে বহুতে চিনিয়ে পায়, বহুত মানে কি ৱৰ্ল্ড ৰেকৰ্ড কিবাকিবি পাই থৈছে। তো তাৰ ৰুমত যাওঁ, ৰুমত গৈ ভালকৈ দেখুৱাই দিম কি ৰেকৰ্ড পাইছিলে। তো চাই থাকক, ভিডিঅ'টো মজা হ'ব। তো গুঞ্জন আহি গ'ল, তো গুঞ্জনে মোক এতিয়া থ'বলৈ যাব। এতিয়া মই গৈ আছোঁ ৰুক্মিণী গাঁও। তো প্ৰথম যাম ৰুক্মিণী গাঁও, তাৰপিছত যাম আমি জ্ঞান উজ্জ্বল দাৰ ৰুমত। Rusa. Hai kok. Hai kok, hai. Hai kok. Kamu. তাৰ পৰা যাব ওলাই দিলোঁ জ্ঞান দাৰ ৰুমৰ পৰা। তো টাইম হৈ গ'ল 9:42 আৰু এতিয়া গুঞ্জন যাবগৈ। আৰু জ্ঞান দা এতিয়া বস্তু হৈ আছে। আৰু এইটো চাওক পগ যাব আৰু গুলো বাই বাই। থেংক ইউ। তো আমি জ্ঞান দাৰ ৰুমৰ পৰা ওলাই আহিলোঁ। তো জ্ঞান দাৰ লগৰজন আহি আছে কাৰণে ৰখি আছোঁ। আৰু মোৰ পাছফালে দেখিছে নে পগ কি ধুনীয়াকৈ ইয়াত বহি আছে। পগ কি ধুনীয়া চব। ইয়াৰ নামটো পগ হয়। পোৱালি হৈ আছে বোলে, বেছি দিন হোৱা নাই। জ্ঞান দাই লৈছে, বেছি দিন হোৱা নাই বোলে। তো লগৰজন আহি আছে, ৰখি আছোঁ। তো আহি লওক, তাৰপিছত গৈ থাকিম আৰু কথা পাতি গৈ থাকিম। কাৰণ এতিয়া মই ইয়াৰ পৰা, মোৰ গুৱাহাটীৰ পৰা মোৰ লখিমপুৰ 340 এনেকুৱা কিলোমিটাৰমান হ'ব। তো ইমানটো জাৰ্ণিত কথা পাতি গৈ থাকিম। তো চাই থাকক ভিডিঅ'টো। তো আমি পাই গ'লোহি নগাঁও বাইপাছত। এতিয়া ধাবা এখনত সোমাব লৈছোঁ, কাৰণ ভোক লাগিছে। টাইম হৈ গ'ল 11:55। তো আমি এতিয়া সোমাইছোঁ এতিয়া লাইপম, তোমাৰ হাইৱেৰ ছাইডতে আছে, নগাঁও বাইপাছৰ হাইৱে ছাইডত। এখন চক কি ধুনীয়া। আমি ভিতৰলৈ যাওঁ। আৰু মই যে যিজন জ্ঞান উজ্জ্বল দাৰ লগৰ আছিলে, প্ৰকাশ দা, তো প্ৰকাশ দা হৈ ৰখি আছে। say hi to everyone. Hi, hello. হাই কৰি এজনে আছে জ্ঞান উজ্জ্বল দা। তো জ্ঞান উজ্জ্বলৰ লগত পিছত ভালকৈ কথা পাতিম। আৰু আমাৰ এয়া প্ৰকাশ দা লুকাই আছে। তো আমি ভিতৰলৈ যাওঁ, কিবা এটা খাওঁগৈ, বহুত টাইম হৈ গ'ল। ইয়াৰ ডেক'ৰেশ্যনবোৰ চব কি ধুনীয়াকৈ কৰি থোৱা আছে। আৰু এই নতুনকৈ এইবিলাক বনাই আছে, মানে নতুনকৈ হ'ব। এতিয়া মই পকক লৈ আহিছোঁ অলপ, পকক লৈ অলপ আগত এনে ফুৰি আহোঁ, আপোনালোকক জেগাবিলাক দেখুৱাওঁ। পক আহি যা, সেইটো পক আহি যা। সি নাযায়, কাৰণ জ্ঞান দা সেইফালে আছেতো। তো সেইকাৰণে সি তাৰ নাযায়, টানি আনিছোঁ হ'লেও নাযায়, তাৰ সেইফালে যাব মন। ওলাই আহিবলগীয়া হ'ল, কাৰণ ইয়াত হেনো একো ৰেডি হোৱাই নাই, অকল ৰুটি আছে হেনো। আৰু তাকো ৰুটি মানে প্লেটটো ভাল নহয়, কিমান আকৌ চব বস্তু এক্সট্ৰাকৈ ল'ব লাগিব। তো এয়া ওলাই দিলোঁ।
আৰু বহুত আধা ঘণ্টামান টাইম লাগিব বুলি ক'লে কাৰণে ওলাই দিলোঁ, বেলেগ এখনত খামগৈ। তো ব'লক আগত গৈ কথা পাতি আছোঁ। তো আমি আকৌ এখন ধাবাত আহি সোমালোহি, নগাঁও বাইপাছ পাৰ হৈ, মানে নগাঁৱৰ পৰা বাইপাছ পূৰা এণ্ডিং হৈ এখন মা কালী ধাবা কিবা। আৰু আমি এতিয়া ইয়াত গাড়ীখন ইয়াত পাৰ্কিং কৰিলে। এতিয়া আমি গৈ আছোঁ ধাবাৰ ভিতৰত কি কি পায় সুধি লওঁ প্ৰথম, আকৌ যদি নাই বুলি কয় আকৌ ওলাই আহিব লাগিব। তো এতিয়া আমি ইয়াত ধাবাত ৰখি আছোঁ, ভাত অৰ্ডাৰ দি থৈছোঁ। প্ৰকাশ দাই আৰু মই ভাত খাম আৰু জ্ঞানুল দাই ৰুটি খাব। খানা আহি গৈছে আমাৰ, তো খানা এয়া আহি গৈছে। তো জ্ঞানোজ্জ্বল দাৰ সম্পূৰ্ণ নামটো কৈ দিয়াচোন তোমাৰ। মই ডক্টৰ জ্ঞানোজ্জ্বল বৰশইকীয়া। জ্ঞানোল দাই মানে কিছুমান এৱাৰ্ড পাইছিলে, তো ৱৰ্ল্ড ৰেকৰ্ড কেইটামানো পাইছিলে। তো ৱৰ্ল্ড ৰেকৰ্ড কি পাইছিলে, কিহত কিহত পাইছিলে কৈ দিয়া। মই আছাম বুক অফ ৰেকৰ্ডত নেশ্যনেল এৱাৰ্ড পাইছিলোঁ, তাৰপৰা ইণ্ডিয়া বুক অফ ৰেকৰ্ড, এছিয়া বুক অফ ৰেকৰ্ড, আৰু তেনেকৈ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিৰ পৰা মোৰ ডক্টৰেট ডিগ্ৰী আহিছিলে। আৰু টাই আহোম ইউথ সন্থাই মোক এনেকৈ ডক্টৰ ডিগ্ৰী মানে তুমি যে আপুনি মেডেলটো পাইছিলে সেইটো হেৰি, আচ্ছা সেইটো এছিয়ান বুক অফ ৰেকৰ্ড হয়, কিন্তু মানে কি ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকে। চ' যেতিয়া মানে কিবা এটা আনএচিভেবল বস্তু সোনকালে এচিভ কৰা হয়, তেনেহ'লে অনাৰত ডক্টৰেট দিয়ে। সেই ডিগ্ৰীটো তেতিয়া পোৱা যায় মানে, তেতিয়া দিয়ে। সেইটো অনাৰেবল ডক্টৰেট বুলি কয়, দুটা থাকে, এটা একাডেমিক, এটা অনাৰেবল। মই অনাৰেবল ডক্টৰেট হয়। তাৰপৰা তেনেকেই আৰু এতিয়া মোৰ হাতত 5টা পেটেণ্ট আছে, য'ত মই নিজে আৱিষ্কাৰ কৰা বস্তু 5টা পেটেণ্ট আছে। মোৰ হাতখনত কিবা কিবি মানে তুমিতো ৰবট কিবা কিবি উলিয়াইছিলা ন, তাতে নতুন প্লেনিং চলি আছে নাই? নতুন প্লেনিং চলি আছে, লাহে ধীৰে কেনেকৈ কি হয় চাই লওঁ। মজা মজাটো জ্ঞানোল দাৰ চেনেলত পাব আপোনালোকে, মই আপোনালোক ডিছক্ৰিপশ্যন লিংকটো দি থ'ম, তো আপোনালোকে চাব বাৰু। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিব ইয়াৰ চেনেলটো, মোৰ চেনেলটো। থেংক ইউ। তো আমি এতিয়া খাই লওঁ, ইয়াতো লাগিয়ে গ'ল খোৱাত প্ৰকাশ দা। পকক এয়া খাব দিলে, পকয়ে একো নাখালে, এয়া চব পেলাই দিলে, পৰুৱাই খাই দিলে। এই পক তই নাখালি যে। তো আমাৰ খাই হৈ গ'ল। তো এতিয়া বাজিছে 1টা, পূৰা 1টা বাজি গ'ল। তো ইয়াৰ পৰা আমি ওলাই দিওঁ, কাৰণ আকৌ ইয়াৰ পৰা বহুত দূৰ যাবলৈ আছে। তো জল্দি গৈ থাকোঁ, আৰু ইয়াত চব ৰেডি হৈ আছে। তো আগত গৈ কথা পাতি আছোঁ, চাই থাকক। জ্ঞানোজ্জ্বল দা ঘৰত পাই গ'লো সেয়া, আৰু এতিয়া পগ যায়গে। কাম টু ডেডি বেবছ। বাই বাই পগ, বাই 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 বাই। তো পগ গ'লগে, তো আমি জ্ঞানোল দাই অলপ থৈ আহিবগৈ আমাৰ নাৰায়ণপুৰত। তো ব'লক। তো ফ্ৰেণ্ডছ, মই ঘৰত আহি পাই গ'লোহি। মই আহি পোৱালে 6টা বাজি গ'ল, পূৰা ঠাণ্ডা লাগি গ'ল, সেইকাৰণে জেকেট পিন্ধি আহিলোঁ। তো ঘৰ আহি পাই গ'লোঁ, জ্ঞানোল দা মোৰ নাৰায়ণপুৰত থৈ ঘৰলৈ গুচি গ'লগৈ। তো নেক্সট ভিডিঅ' ভালকৈ লগ পাম। তো যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব। ইয়ালৈকে চালে তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। তো বাই বাই।